গাইজ আপোনালোকক কোৱা নাই মই ক'ত গৈ আছো ওয়েলকাম টু খাৰুৱাটিয়া উৰি যায় তোৰে নুকা হলে তোৰ মৰম পাবলে তুমিয়ে মোৰ ফাৰ্ষ্ট বেবি তুমিয়ে মোৰ ক্ৰাছ এইকেইটা সব পোৱালি হয় পোৱালিকেইটা এক্সাইট আহিছে নেকি দুটা বোলে পোৱালি আনিছিলে গাইজ এতিয়া কমে কেইটা হৈছে 16টা ৰাধা তুমি নহলে মোৰ জীৱনটো আধা মাথো এবাৰ পোৱা ভাল পোৱা নে নোপোৱা এই নঙতে না মন চেঞ্জ গাইজ প্ৰায় আপোনাৰ 1 উইকৰ ওপৰত হ'ল আপোনাৰ ভিডিঅ' নিদিয়া একচুৱেলি মোৰ মানে ভেকচিন আছিলে ভেকচিন মাৰিলোঁ ভেকচিন মাৰা মানে ব্লগ বনাইছিলোঁ কিন্তু কেইটামান ফুটেজ মানে ডিলেট হৈ গ'ল চ' সেইকাৰণে ভিডিঅ'টো দিব পৰা নাই আৰু ভেকচিন মাৰি কিনে মোক 2 দিনমান পূৰা জ্বৰ গাৰ বিষ এনেকুৱা হৈছিল আৰু নিজৰো মানে কিবা কিবি বেমাৰ হৈছিল অলপখিনি চ' সেইকাৰণে মই ভিডিঅ' চিডিঅ' বনাব পৰা নাই চ' আজি ফাইনেলি মানে 2 দিন আগতে মই ভাল পাইছোঁ তাৰ আগতে আৰু আজি যিহেতু এঠাইত গৈ আছোঁ কিবা এটা কামৰ কাৰণে ভাবিলে এটা ব্লগ দিম বুলি কিনে আৰু এতিয়া আপোনাৰ টাইম হৈ গৈছে এতিয়া বহুত টাইম হৈ গ'ল আপোনাৰ 2:39 হৈ গ'ল ক'ব হ'লে 3টা হৈ গ'ল চ' এতিয়া এঠাইত যাম বুলি ভাবিছোঁ আৰু আপোনালোকক ব্লগ দিম বুলি ভাবিলোঁ চ' হোৱাটছআপ গাইজ দিছ ইজ থমাছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বেছি পলম নকৰোঁ গাইজ অলপ দূৰতে হয় আৰু গৈ কিনে আহিবও লাগিব আৰু আহিম নাহিম আপোনালোকে ব্লগত গম পাই থাকিব লেট হ'লে মামা ঘৰতে থাকিম চ' এতিয়া ইয়াৰ পৰা যাওঁ গাইজ আপোনালোকক কোৱা নাই মই ক'ত গৈ আছোঁ একচুৱেলি মই গৈ আছোঁ ওৰাং মানে এটা সৰু কাম আছে কি কাম আপোনালোকক এইটো মানে এতিয়া ক'ব নোৱাৰোঁ আৰু ক'ব পাৰিলে আপোনালোকক কম গাইজ এটা মানে ঘৰৰে কাম আৰু যিহেতু আপোনাৰ 3টা বাজিছে গাইজ সেইকাৰণে এতিয়া আজি আহিব পাৰিম ৰিটাৰ্ণ হ'ব পাৰোঁ নহ'লে মামা ঘৰত থাকিব পাৰোঁ একো ফিক্স হোৱা নাই আৰু এফালে পুলিচৰ পূৰা ইণ্টাৰভিউ চলি আছে যিসকলৰ মানে ইণ্টাৰভিউ হোৱা নাছিল গাইজ পূৰা ইণ্টাৰভিউ চলি আছে পুলিচৰ অল ৰাইট ফিউল চিউল ভৰোৱা হৈ গ'ল গাইজ এতিয়া পূৰা আমাৰ ৰাইডটো কণ্টিনিউ হ'ব ওকে ওয়েলকাম টু খাৰুৱাটিয়া আহি পালোঁ আৰু এইফালে চাওক না এনেকুৱা ৰ'দ দি আছে গাইজ আৰু একেদিন এনেকুৱা ৰ'দ দি আছে এনেকুৱা গৰম হৈ আছে কথা পাতোঁতে দলগাঁও আহি পালোঁ গাইজ এফালেতো মন্দিৰ ওকে গাইজ প্ৰায় আপোনাৰ 40 মিনিটমান বাইক চলাই কিনে এতিয়া অলপ ৰেষ্ট লৈছোঁ এনেকুৱা গৰম হৈ আছে কি ক'ম মানে মাথা নষ্ট হৈ গৈছে আৰু বহুত দিন বাইক চলোৱা নাছিলোঁ গাইজ হেলমেটটো পিন্ধা নাছিলোঁ এতিয়া পূৰা মানে মাথা বিষ আৰু মস্ত হেলমেট না বহুত মানে বিষ হৈ থাকে চ' এতিয়া আপোনাৰ আহি পাইছোঁ আপোনাৰ লগভগ এতিয়া ৰৌতা পাই যাম আৰু বেছি নাই আপোনাৰ 5 মিনিটমান লাগিব ৰৌতা আৰু ইয়াত অলপ ৰেষ্ট কৰোঁ তাৰপিছত ওলাওঁ আৰু এইফালে চাওক না গাইজ পূৰা মৰাপাটৰ খেতি তামাম মানে এইফালে এইবিলাকো হয় চব মৰাপাটহে হয় একচুৱেলি গাইজ 5 মিনিটো লগা নাই 2 মিনিটতে আহি পাইছোঁ ৰৌতা মানে বেছি দূৰ নাছিল চাগে মে বি 1 কিলোমিটাৰমান আছিল চাগে মই য'ত অলপ টাইম ৰখিলোঁ তাৰ পৰা অলপ কুঁহিয়াৰৰ গাইজ ৰস খাই কিনে যাওঁ দেখা পালোঁ পাৰ হৈ কিনে আহিলোঁ আকৌ দেখাও পালোঁ সেইকাৰণে অলপ ঘূৰি গ'লোঁ পানী বাৰু ইমান নাই গাইজ নহ'লে পানী অলপ বেছিকৈ থাকিলে গা ধুব মন আছিল গা ধুই দিলোঁ হয় গাইজ এটা মানে সৰু এটা প্লেনিংটো মানে এটা হৈ গ'ল যে আপোনালোকক অলপ আগত কৈছিলোঁ যে মই ওৰাং গৈ আছোঁ ওৰাংটো যাম তাৰ আগতে এতিয়া ধনচিৰি ঘাটৰ পৰা এফালে 5 কিলোমিটাৰ আগত ভিতৰৰ ফালে সোমাব লাগিব একচুৱেলি মোৰ ভাইটিহঁতৰ ঘৰত যাওঁ ভাইটিকো লৈ যাওঁ মানে ভাইটিটো ঘৰ এনেই আপোনাৰ মোৰ মামা ঘৰৰ ওচৰতে হয় চ' মই ক'লোঁ আজি মই মামা ঘৰত থাকিম যাবি যদি ব'ল বুলি কওঁতে সি কৈছে ব'ল ময়ো যাম বুলি কিনে ক'লে চ' জোচে চব হৈ গ'ল এতিয়া প্লেনিংটো মানে চেঞ্জ এতিয়া আজি মানে ৰিটাৰ্ণ ঘৰত নাযাওঁ এতিয়া কালি পিছদিনা ধুনীয়াকৈ যাম আৰু বিনা পইচাৰ পাউডাৰ একচুৱেলি গাইজ এইফালে পূৰা মানে ৰাস্তাটো বনাই আছে সেইকাৰণে পূৰা ধূলি গাড়ী চাড়ী আহিলে চেছে আৰু এনেকুৱা হৈ গৈছে আজি মই 6 বছৰ আগত আহোঁতে গাইছে এই মন্দিৰটো মানে বনোৱা নাছিল মানে অলপ মানে আধাখিনি কাম কৰা হৈছিল এতিয়া হৈ গ'ল কিন্তু এইটোৱে ঘৰ হয়নে নহয় ডাউট হৈ আছে
সেইটো হ'ব লাগে ঘৰ ওকে গাইজ ভাই আৰু ঘৰত আহি পাইছোঁ আকৌ এইফালে চাওক পহু পুহিছে সি পূৰা বিক্ৰী কৰা নে নাই কোনফালে আছে দেখাচোন এইকেইটা চব পোৱালি হয় পোৱালিকেইটা এক চাইড ৰাখিছা নেকি দুটা বোলে পোৱালি আনিছিলে গাইজ এতিয়া কমে কেইটা হৈছে 16টা আৰু মৰিছে কেইটা 20-25টা বিক্ৰী কৰিছে কেইটা 20 জোৰ মতলব 40টা আনিছিলে দুটাই মা কচম দে তামাম বিজনেছটো কিন্তু ঘাঁহটো তামাম খাই ন ই দিনত কোনে কাটি আনে বিজনেছ কৰিবলৈ নিজে কষ্ট কৰিব লাগে এইটো বোলে ওলাব নোৱাৰি বোলে গাইজ কিন্তু এই দুটা বোলে মেইন এই দুটা বোলে মেইন ইহঁতে এই দুটাই ফাৰ্ষ্টত বোলে কিনি আনিছিলে এইয়া চাওক মংগল দিয়ে নানি এই নঙতে না মঞ্চিস নঙতে না মঞ্চিস এয়া একো নকৰে বুলি কিনে কৈছা পুৰা আচৰি কিনে চেছ ঐ এলে আচৰি মানে কি हुन्छ হা হা ইনফেকশ্যনটো নহয় মা কচম চাবোন লগাই দিব লাগে যেতিয়াও খাৰ চাবোন গাইজ আপোনালোকে কেমেৰাত দেখা পায়নে নাই নাজানো কিন্তু ব্লাড পুৰা ওলাই গৈছে ওপৰে চাই লওক ওকে গাইজ আহি পালোঁ আপোনাৰ ওৰাং আৰু ইয়াত কাম আছিলে আপোনাৰ জুৱেলাৰ্ছত অলপ কাম আছিলে সেইটো কামটো কৰি কিনে তাৰপিছত মামা ঘৰত যাম আহি যাওঁ দাদা এইটো চাবচোন দাদা অনলাইন পে'মেণ্ট হ'বনে গুগল পে' ওকে কামটো আছিল গাইজ এইটো বস্তুৰ কাৰণে হাৰটো এইটো বাইদেউৰ হৈ বনাব দিছিলে চ' এইটো ল'ব আহিছিলোঁ এতিয়া আকৌ বাইদেউৰ ফোন আহি গ'ল অঁ হেল্ল' বৰকত দিয়ে ভাই পুৰা মানে কাপোৰ চাই আছে গাইজ পুৰা কাপোৰটো ল'ব এফালে পুৰা টি চাৰ্ট কিবা কিবি চাই আছে এইটোৱে ভাল লাগিছে এইটোত ল এইটো চালিয়ে লাগিছে এইটো কালাৰটো কেনেকৈ লাগিছে গাইজ কমেণ্টত নিশ্চয় জনাবচোন কিবা চালিয়ে লাগিছে ইমান কাপোৰ চেক কৰাৰ পিছত লাষ্টত পচন্দ কৰিছে কোনটো এইটো স্পৰ্টিং আৰু হাফ পেণ্টটো এইটো লগাই দেখা ওকে গাইজ আমাৰ বহুত কাম আছিল ইয়াত ওৰাঙত ভাইটিৰো কিবা কিবি কাপোৰ চাপোৰ লোৱা আৰু কিবা কিবি খোৱা বোৱা কৰি কিনে এতিয়া ইয়াৰ পৰা ওলাই যাওঁ কমচে কম 1 ঘণ্টামান ওৰাঙত অলপ ফুৰিলোঁ এইখিনি গাইজ পুৰা জাগাটো পুৰা ভাল লাগে কিন্তু এতিয়া আন্ধাৰ হৈ গৈছে এইকাৰণে গমেই নাপায় এতিয়া ওকে গাইজ এতিয়া মামা ঘৰত আহি পামেই আৰু এইখিনিত এটা মানে আজি একদিনে সপ্তাহত একদিন হয় ন বজাৰ সপ্তাহত এদিন বজাৰ হয় ইয়াত মানে চানা কি চালিয়া লাগে মিছল এইটো চানা কোৱা নাই তুমি মিছল চানা ওকে এইটো মিছলটো চালিয়া লাগে গাইজ খাই কিনে কাষলে তোৰ মৰম পাবলে তুমি মোৰ ফাৰ্ষ্ট বেবি তুমি মোৰ ক্ৰাছ তোমাক লৈ